হেল্ল' বন্ধুসকল, অসমীয়া সাধাৰণ জ্ঞানৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু বেল বটনটো দবাওক। অসমত প্ৰথম শিক্ষা বিভাগ কেতিয়া আৰম্ভ হৈছিল? উত্তৰ এ 1835 চনত। NCERT স্থাপন কৰা হৈছিল? উত্তৰ এ 1961 চনত। পৃথিৱীৰ ৰাষ্ট্ৰসংঘৰ দ্বাৰা স্বীকৃতি মুঠ দেশ কেইখন? উত্তৰ বি 193। ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় ক'ত? উত্তৰ বি নিউয়ৰ্কত। আন্তৰ্জাতিক ন্যায়ালয় ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিচ ক'ত অৱস্থিত? উত্তৰ বি দি হেগ। মহাকাশলৈ যোৱা প্ৰথম মহিলা? উত্তৰ বি ভেলেণ্টিনা তেৰেস্কভা। পৃথিৱীৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী? উত্তৰ বি শ্ৰী মাভু বন্দৰ নায়ক। চন্দ্ৰত অৱতৰণ কৰা প্ৰথম মানুহ? উত্তৰ বি নীল আৰ্মষ্ট্ৰং। মহাকাশলৈ যোৱা প্ৰথম মানুহ? উত্তৰ এ ইউৰি গেগেৰিন। পৃথিৱীৰ সৰ্বোচ্চ অট্টালিকাটোৰ নাম কি? উত্তৰ বি বুৰ্জ খলিফা।